নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ প্ৰথম ভিডিঅ'খিনি চাই নিশ্চয় গমেই পাইছে মই আজি কি বনাম। ইয়াত দেখিছে মই এটা পাৰ মাংস কাটি লৈছোঁ। ইয়াত মই দুটামান পিঁয়াজ কাটি লৈছোঁ, এই 4টা আলু কাটি লৈছোঁ আৰু আদা নহৰু ৰঙা কেঁচা জলকীয়া ইয়াত পিচি লৈছোঁ মই। এতিয়া মই কুকাৰত মাটিমাহৰ দাইল এপোৱা সিজাই লৈছোঁ। এইখিনি এতিয়া মই বনাম, আপোনালোকে চাই থাকক। এয়া মই চৌকাত জুই ধৰি লৈছোঁ আৰু ইয়াত মই কেৰাহীখন পাতি দিছোঁ। কেৰাহীখন গৰম হোৱালৈ মই অকণমান সময় ৰৈছোঁ। ইয়াত কেৰাহীখন গৰম হ'ল। এতিয়া মই ইয়াত অনুপাতে মিঠাতেল দি দিম। এয়া মই মিঠাতেল দিলোঁ প্ৰায় 3 চামুচ। ইয়াত তেলখিনি গৰম হোৱাৰ পিছত মই কাটি লোৱা পিঁয়াজখিনি দি দিলোঁ। এতিয়া পিঁয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈ মই ভাজি থাকিম। কিছু সময় এনেদৰে ভজাৰ পিছত মই ইয়াত কাটি ৰখা পাৰ মাংসখিনি দি দিম। এয়া দেখিছে, এতিয়া মই এইখিনিত কাটি ৰখা মাংসখিনি দি দিম। মাংসখিনি কিছু সময় ভাজি থাকিম। আচলতে পাৰ মাংস বা যিকোনো লোকেল মাংস বহুত বেছি কৰকৰীয়াকৈ ভাজিব নালাগে। কিছু সময় ভজাৰ পিছত মই ইয়াত নিমখ হালধি দি দিম। এয়া মই সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া চামুচ হালধি দিম আৰু এইখিনি অকণমান সময় লৰাই ইয়াত মই পিচি ৰখা আদা নহৰু জলকীয়াখিনি অকণমান পানী মিহলাই দি দিম। এয়া মই আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ। এতিয়া এইখিনিও অকণমান সময় লৰাই ইয়াত মই প্ৰথমে দি দিম জিৰা গুড়ি এচামুচ, তাৰপিছত দিলোঁ গৰম মছলা এচামুচ, তাৰপিছত দিলোঁ লাল মিৰ্চ এচামুচ। এতিয়া এইখিনিও মই ভালদৰে লৰাই লৈ অকণমান সময়ৰ বাবে ঢাকনিখন লগাই দিম। এয়া দেখিছে, ঢাকনিখন উঠাই দিয়াৰ পিছত মাংসখিনিৰ পৰা কিমান ধুনীয়াকৈ তেল নিগৰিছে। এতিয়া মই ইয়াত কাটি ৰখা আলুখিনি দি দিম। আলুখিনি আচলতে নিদিলেও হয়, মই এইকাৰণে দিলোঁ যে ল'ৰা ছোৱালীয়ে মাংসৰ লগত আলু বিচাৰে। আৰু আলুখিনি মই অকণমান দেৰিকৈ দিছোঁ, কিয়নো দালিখিনি ইয়াত দিয়াৰ পিছত মই আকৌ কিছু সময় ভালদৰে উতলিবলৈ দিম। আলুখিনি যদি মই আগতে মাংসৰ লগত দি দিলোঁহেঁতেন তেতিয়াহ'লে ভাঙিলেহেঁতেন। গতিকে এতিয়া দেখিছে মই জোখ অনুপাতে যিখিনি পানী লাগে দি ঢাকনিখন লগাই দিলোঁ আৰু কিছু সময় উতলিবলৈ দিলোঁ। এতিয়া মই মোৰ আপোনালোকক দেখুৱাম বাগিচাখন, শাকনি বাগিচাখন। এয়া দেখিছে শাকনি বাগিচাটো কিমান ধুনীয়াকৈ ধনিয়া লাগি আছে আৰু তাৰ পৰা মই কিছু ধনিয়া উঠাই আনিম আৰু এবিধ চাটনি বনাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। এয়া দেখিছে ইমান ধুনীয়া ধনিয়াখিনি। এইফালে আদা দেখিছে ইমান ধুনীয়াকৈ হৈ আছে আৰু এইফালে কবি ৰুইছে, জলকীয়া লাগি আছে গছত ধুনীয়াকৈ। ইয়াত মোৰ বেঙেনাও লাগি আছে, এয়া দেখিছে। আৰু এইফালে দেখিছে এইখিনি লাই শাক, এইখিনি মূলা শাক। এতিয়া মই চাটনিখিনিৰ বাবে ধনিয়াখিনি ভালদৰে ধুই চাফা কৰি ল'লোঁ, পিঁয়াজ কাটি ল'লোঁ আৰু এয়া কেঁচা জলকীয়া কাটি লৈছোঁ। এয়া এইফালে মোৰ আঞ্জাও হৈ গ'ল, ইমান ধুনীয়াকৈ উতলি আছে। এইখিনি এয়া দেখিছে আলু সিজিছে। এইখিনি মই এতিয়া নমাই দিম। নমাই দিলোঁ। মোৰ মাটিমাহৰ দাইলত পাৰ মাংস হৈ গ'ল।
এতিয়া মই ইয়াত গৰৈ মাছ পুৰিবলৈ দিম। তাৰ বাবে মই সকলো যোগাৰ কৰি আছিলোঁ। দেখিছে গৰৈ মাছ মই পুৰিবলৈ দিছোঁ। আজি মই গৰৈ মাছৰ পিটিকা এখনো বনাম বুলি ভাবিছোঁ। মোৰ মাছটো পূৰা প্ৰায় হৈ গ'ল। এতিয়া মই মাছটো উলিয়াই আনি ওপৰৰ ছাইখিনি ভালদৰে জোকাৰি ল'ম আৰু ভিতৰৰ পেটুখিনি উলিয়াই চাফা কৰি ল'ম। এনেদৰে মই মাছটো চাফা কৰি লওঁ। ইয়াত বহুত গৰম আছে, ধৰিবলৈ বহুত দিগদাৰ হৈছে। মই কোনোমতে মাছখিনি চাফা কৰি ল'লোঁ। ইয়াৰ ভিতৰৰ কাঁইটটো উলিয়াই দিম। এনেদৰে মই আটাইখিনি মাছ পুৰি লৈ ৰেডি কৰিলোঁ। এতিয়া ধনিয়াখিনি মিহিকৈ কাটি লওঁ। ইয়াত মই জোখ অনুপাতে নিমখ দিম আৰু কেঁচা মিঠাতেল দি দিলোঁ। এইখিনি এতিয়া মই পিটিকা বনাম। আপোনালোকে নিশ্চয় দেখিছে যে ইমান ধুনীয়া হৈছে, খাবলৈ বহুত মন গৈছে। আজি মই সম্পূৰ্ণ থলুৱা খাদ্যৰে ব্যঞ্জন বনালোঁ। আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পাইছে। আপোনালোকেও এনেদৰে খাবলৈ চেষ্টা কৰিব। এয়া ইফালে দেখিছে পালেং শাক আৰু পিঁয়াজ জলকীয়া মোৰ মালিকে ৰেডি কৰিছে। তেওঁ এইখিনি চাটনি আকৌ বহুত বেছি ভাল পায়। এয়া দেখিলে মোৰ আজি দুপৰীয়াৰ সাজত এনেদৰে মাটিমাহৰ দাইলৰ লগত পাৰ মাংস, এখন শুকান ভাজি, মাছ পোৰা আৰু পালেং শাকৰ চাটনিৰ সৈতে আজিলৈ এৰিলোঁ। ধন্যবাদ।